এয়া আছিলে আমাৰ মৰমৰ জীৱনৰ 16টি সংস্কাৰৰ 7মটি আচাৰ অন্নপ্ৰাশন। ৰাতিপুৱাই ভগৱান শ্ৰী গণেশ বাবাৰ নাম লৈ দিনটো যাতে সুন্দৰভাৱে পাৰ হৈ যায় তাৰ বাবে ভগৱান শ্ৰী গণেশ বাবাৰ চৰণত এগছি চাকিৰে আমি দিনটো আৰম্ভণি কৰিছিলোঁ। মৰমৰ গা ধোৱা পৰ্বৰ পৰা আৰম্ভ কৰি গোটেই দিনটো যে ব্যস্ততাৰে আৰম্ভ হৈছিলে। এয়া দেখিছেনে, তাক প্ৰথমতে আমি গা ধুৱাই লৈছিলোঁ। তাৰপিছত আইতাকৰ ব্যস্ততা, নাতিয়েকক পাই, টিকুবাকৰ পাৰৰ মাংস, মামাকৰ আগমন, ককাকৰ ব্যস্ততাৰে যে দিনটোৰ আৰম্ভণি সুন্দৰভাৱে হৈছিলে। তাৰ মাজতে ময়ো অকণমান নিজকে সজাই ল'লোঁ, সেয়া আপোনালোকক দেখুৱালোঁ। ইতিমধ্যে আমাৰ প্ৰায় ৰন্ধা বঢ়া কাম আৰম্ভ হৈছিলে আৰু কিছু হৈছিলে আৰু কিছু বাকী আছিলে। এয়া আপোনালোককো অকণমান দেখুৱাইছোঁ। আৰু কিছু সময় যোৱাৰ পিছত আমাৰ শুভাকাংক্ষীসকলৰ সৈতে আমাৰ ঘৰখন ভৰি পৰিছিলে। মই ইয়াৰ মাজতে এটা কথা কওঁ, মই ভিডিঅ' বনোৱা নাছিলোঁ, মোৰ ভাগিনজনীয়ে কিছু বনাইছিলে আৰু সেইখিনিয়ে মই আপোনালোকৰ ওচৰত দেখুৱাইছিলোঁ। সিদিনা আমাৰ ঘৰত আহি আমাৰ মৰম, আমাৰ পৰিয়ালটিক আশীৰ্বাদ দিয়া আটাইকে আমাৰ ফালৰ পৰা বহুত ধন্যবাদ। আমি নিমন্ত্ৰণ কৰা প্ৰায় সংখ্যক আহিছিলে আৰু বহুত ভাল লাগিছিলে। এই জেগতে মই আকৌ আপোনালোকক বহুত ধন্যবাদ জনালোঁ। তাৰপিছতে আমাৰ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ চলি আছিলে। কিছু সময় লাগিছিলে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ শেষত হোমৰ জুইৰ শেষত আমি সকলোৱে পূৰ্বপুৰুষৰ ওচৰত এতিয়া আশীৰ্বাদ ল'লোঁ। এয়া আপোনালোককো অকণমান দেখুৱালোঁ। এয়া দেখিছেনে, হোমৰ জুই জ্বলি আছিলে। এইবিলাক চাই বহুত ভাল লাগে আৰু ঘৰখনৰ যাতে মংগল হয় তাৰ বাবেও কৰা হৈছিলে। সকলোৰে যিহেতু ভক্তিত শক্তি পায়, সেইবাবে আমাক পুৰোহিতজনে আমাক যেনেকৈ কৈছিলে আমি তেনেকৈ কৰিবলৈ চেষ্টা কৰিছিলোঁ। এয়াও কিবা এটা নিয়ম আছিলে, ঘট ধৰা নিয়ম, সেইখিনিও কৰিব লাগে আৰু সেইখিনিও কৰা গৈছিলে। আপোনালোককো অকণমান দেখুৱালোঁ, যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। সকলোৰে সহায় সহযোগিতাত, সকলোৰে আশীৰ্বাদত আমাৰ মৰমৰ 22খন ব্যঞ্জনেৰে আমাৰ মৰমৰ কাঁহীখন যে সুন্দৰভাৱে হৈ উঠিছিলে আৰু দেখিবলৈ ইমান ভাল লাগিছিলে, সেয়া আপোনালোককো অকণমান দেখুৱালোঁ। যিহেতু মামাহঁতে দিয়া কাঁহীতে প্ৰথমতে খাব লাগে আৰু সেই গতিকে মামাহঁতে দিয়া কাঁহীতে তাক প্ৰথমতে আমি তাৰ ভাতৰ থালিখন প্ৰথমবাৰৰ বাবে ভাতৰ থালিখন সুন্দৰভাৱে সজাই তুলিছিলোঁ। এয়া আপোনালোককো অকণমান দেখুৱালোঁ। দেউতাকে প্ৰথমে খোৱালে, তাৰপিছত মামাকেও মৰমৰ চিনেৰে মৰমক প্ৰথমবাৰৰ বাবে তাৰ মুখত প্ৰথমবাৰৰ বাবে তাক ভাত মুখত দিলে। এয়া আপোনালোককো অকণমান দেখুৱালোঁ। মামা ভাগিনৰ সম্পৰ্ক যাতে অটুট থাকে আপোনালোকে আশীৰ্বাদ কৰিব। আৰু শেষৰটো নিয়মেৰে আমাৰ মৰমৰ অন্নপ্ৰাশনৰ দিনটো সুন্দৰভাৱে চলি গৈছিলে। আৰু পুনৰবাৰ কৈছোঁ, সিদিনা আমাৰ ঘৰত আহি আমাক মৰম তথা আমাৰ পৰিয়ালটিক আশীৰ্বাদ দিয়া আটাইকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ।